বড় জাতিৰ এটা ইতিহাস আৰু এইটো আমি জীয়াই ৰখাৰ দায়িত্বটো আমাৰ সেই হিচাপে আমাৰ বড়ো সাহিত্য সভাৰ যিটো আমাৰ অধিৱেশন হ'বলগীয়া আছে ৯-১০ চেকাৰত আমি সকলোৱে আলোচনা কৰি যে ইয়াত সেইটো সুযোগতে আমি টেম্পাকৰি এটা প্ৰতিমূৰ্তি স্থাপন কৰাটো প্ৰয়োজন অনুভৱ কৰি সকলোৱে আমি মিলিজুলি আলোচনা কৰি এটা বাজেট কিবা কৰি এইটো ডাঙৰ এটা গাৰ্ডেন হ'ব ইয়াৰ লগতে এইখিনি প্ৰতিমূৰ্তি স্থাপন কৰাৰ কিবাটো আমি লৈছোঁ সেই হিচাপে আমি আজি ইয়াৰ কিবাটো এইটো আধাৰশিলা স্থাপন কৰিলোঁ সেইখিনি আমাৰ বড়ো জাতিৰ এটা ইতিহাস আৰু এইটো আমি জীয়াই ৰখাৰ দায়িত্বটো আমাৰ সেই হিচাপে আমাৰ বড়ো সাহিত্য সভাৰ যিটো আমাৰ অধিৱেশন হ'বলগীয়া আছে ৯-১০ চেকাৰত আমি সকলোৱে আলোচনা কৰি যে ইয়াত সেইটো সুযোগতে আমি টেম্পাকৰি এটা প্ৰতিমূৰ্তি স্থাপন কৰাটো প্ৰয়োজন অনুভৱ কৰি সকলোৱে আমি মিলিজুলি আলোচনা কৰি এটা বাজেট কিবা কৰি এইটো ডাঙৰ এটা গাৰ্ডেন হ'ব ইয়াৰ লগতে এইখিনি প্ৰতিমূৰ্তি স্থাপন কৰাৰ কিবাটো আমি লৈছোঁ সেই হিচাপে আমি আজি ইয়াৰ কিবাটো এইটো আধাৰশিলা স্থাপন কৰিলোঁ সেইখিনি